হেল্ল' গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল ৰোহিত ব্লগ। তো আশা কৰোঁ সকলোৱে ভালে আছে। তো আজি আমি এঠাইত গৈ আছোঁ মানে বাৰ্থডে পাৰ্টিৰ কাৰণে। তো চাই থাকক গাইজ, লেটছ গ'। তো গাইছ এই চাওক, গ্ৰাছলেণ্ডত অহা ৰাস্তা ইমান বেয়া হৈ আছে, মানে এইকেইদিন বৰষুণো দি আছে। তো গাড়ী আনা বহুত প্ৰব্লেম হৈ আছে। এইটো আমাৰ বাৰ্থডে বয়, এই হাই বুলি কোৱা এইফালে আমাৰ বাৰ্থডে বয় ইয়া। আৰু এইফালে আছে মোৰ লগৰ কেইজনমান, আৰু এই কাৰত আহিছে কেইজনমান গাৰ্লছ পাৰ্টি। চাওঁ কি ইমান বেয়া ৰাস্তা। এইফালে আমাৰ কাৰ আগত গৈ আছে আৰু আমি পিছে পিছে। তো গাইছ মানে আমি যিটো জেগাত আহিছোঁ না, একদম খুবেই বেয়া ৰাস্তা আহিছে আমাৰ বাৰ্থডে বয় আৰু লগৰীয়া কেইজনমান আহিছে। আৰু এইফালে আগত গাৰ্লছ পাৰ্টি গৈ আছে আগত কাৰত। তো আমি বাইকত গৈ আছোঁ। তো এয়া চাওক গাইছ, বৰষুণ দিয়াতে মানে ইমান বেয়া হৈ গৈছে ৰাস্তাটোৱে, গাড়ী পাৰ কৰা মানে মুস্কিল হৈ গৈছে, ইমান বেয়া হৈ গৈছে মানে একদম। লাহে লাহে ভাই, লাহে লাহে। গো গো গো, কাম কাম কাম, যা যা যা। আহিবি না আৰু নেক্সট টাইম আহিবি না। আৰে ভাই মজ কৰ দে। আহিছে এজন বাইদেউজন, মানে গাড়ী পাৰ কৰিব পৰা নাই, ইমান বেয়া ৰাস্তা না। ভালকৈ লৈ যায়, লাহে 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 লাহে। আৰু এইফালে বাইদেউ মানে বৰষুণৰ বতৰ ন, তো সেইটো কাৰণে মানে ৰাস্তাটো বহুত বেয়া হৈ গ'ল। আৰু এতিয়া তো আমাৰ এইফালেও নিব চেষ্টা কৰিছে গাড়ী, মানে নিব পৰা নাই, বহুতেই বেয়া না। তো গাইজ ফাইনেলি আহি পালোঁ আমি যিটো জেগাত আহি আছিলোঁ। এইফালে আমাৰ কাৰটো ইয়াতে ৰাখিব বোলে, মানে আগত নিব নোৱাৰে। আৰু হাতী আৰু মাখি এইফালে আছে আৰু দুজন। বাহঁতে মানে গাড়ী আনিবই মানে একদম কিবা কৰি আছে। স্থিৰে স্থিৰে স্থিৰে। ঐ আগত বল, ইয়াতে একো নাই। লাহে ভাই, লাহে 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 লাহে। এইটো দেৱজানী বা আৰু তেতিয়া বা আৰু আছে এইফালে আমাৰ বাৰ্থডে বয় কেইজনমান। চাওক আমাৰ বাইদেউহঁতে মানে পুৰা বাইক লৈ আহিছে, আমিয়ে বাইক চলাব হৈ গ'লো, আমাৰ বাহঁতে মানে বাইক লৈ আহিছে। লাহে বা লাহে 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 দিলে। মোৰ হেলমেট চুৰ কৰিবলৈ বাই। এয়া আমাৰ এইফালে কেক, দেৱজানী বাইদেউ আৰু কেক। আমাৰ কেকৰ মেইন মালিকটো ইয়ে হয়, চাওক ভালকে। আৰু এতিয়া বাৰ্থডে বয় হয়। তো গাইছ আমি আছোঁ বহুত কেইজনে, মোটামুটি 10জনৰ বেছি হ'ব চাগে, 10জনমান। এয়া মানে আমাৰ বায়ে মানে একদম বহুত দিনৰ পৰা গ্ৰাছলেণ্ড আহিম আহিম বুলি কৈছিল। তো আজি ফাইনেলি আহিল। কৈছোঁ আৰু তাক মানে কি কয়, ইয়াৰ পৰা মানে খাক এডালমান উঘালি লৈ যাব পাৰিছোঁ, মানে ঘৰত উঠিব পাৰিছোঁ। ইয়াতে নাহিলেও হ'ব আৰু নেক্সট টাইম। ইমানো বেয়া নহয়, এক্সপিৰিয়েঞ্চ। বেছি ধুনীয়া দেখা বেক কেমেৰা কৰি। এইটো আমাৰ দিয়া বা আৰু এইটো ইমান দেৱজানী বা। ভাল জেগা, কি ডাঙৰ ডাঙৰ বিল্ডিং নাই, ডাঙৰ ডাঙৰ কিবা নাই, বাট নেচাৰেল হয়। তো গাইজ ফাইনেলি আহি পালোঁ আমি গ্ৰাছলেণ্ড, মানে আমাৰ পাৰ্টিটো ইয়াতে হ'ব, আমাৰ বাৰ্থডে পাৰ্টিটো। প্ৰণৱ ভাইক কিন্তু গিফ্ট দিবৰ কাৰণে একো নানিলোঁ আৰু। প্ৰণৱ ভাই বেয়া চেয়া নাপাবি আৰু দেই। আমাৰ হাতী আৰু মাখি এইফালে আহিছে পিছত। বাহ তোমাৰ মোবাইল লোৱা। সামান্য মুখৰ দিকে দাংবা নৰে। চাওগে কি শানদাৰ নাজাৰা, এইফালে পাহাৰ পাহাৰ পাহাৰ।
আৰু এইফালে ফ্ৰেণ্ডবিলাক আছে এয়া চাওক আৰু পাৰ্টিটো আমাৰ ইয়াতে হ'ব তো গাইজ মানে বহুত দিনৰ পৰাই প্লেন বনাই আছিলে মানে আমাৰ প্ৰণৱ ভাইৰ বাৰ্থডেত মানে ইয়াতে গ্ৰাছলেণ্ডত অহাৰ কাৰণে আছে 3জন তাৰপিছত আৰু লগৰীয়া আছে বহুতকেইজন তো গাইজ আজিৰ ভিডিঅ'টো চাই থাকা এই চাওক সেই গাইজ ইমান দ পানীত মাছ মাৰিব গৈছে তো আহি মজাই বেলেগ মানে যিমান আহিলেও মানে আৰু আহিব মন যায় তো ফাইনেলি আজিও আহিলোঁ মানে বহুত দিনৰ মূৰত এই বেছি দিন হোৱা নাই আহি গৈছোঁ মাত্ৰ তো যাবই মন নাযায় মানে ইয়াতে আহিলে এনেকুৱা সুন্দৰ জেগা তো গাইজ এয়া প্ৰণৱ ভাইৰ কেকটো লৈ ল'লোঁ আৰু আমাৰ বাৰ্থডে বয় মানে মজাই বেলেগ বহুতেই ভাল লাগে কাৰণ কিয় এনেকুৱা মানে গ্ৰীণ চব মানে গ্ৰীণে একদম চাৰো চাইডে সময় কটাব মানে বহুতেই ভাল লাগে আৰু আপোনালোকে যদি আহি পোৱা নাই আহিব এবাৰ ইয়াৰ জেগাবিলাক মানে কেনেকুৱা চাই যাব পৰা আছে মানে ভূটান বৰ্ডাৰৰ ওচৰত তো আহিব পৰা এইবাৰ আহিল গাইজ এয়া চাওক আমাৰ ফাইনেলি কেকটো মানে দিয়া এবাৰ ৰেডি কৰি আছে প্ৰণৱ আমাৰ হাগ্ৰামাইয়া ৰেডি হেপী বাৰ্থডে টু ইউ हैप्पी बर्थडे टू यू ओ भाई कितने साल हो गए आपका अरे भाई 30 साल हो गया ये बुरा हल এই বুঢ়া বয়সত কেক কাটিছে আমাৰ ইয়াৰ চাওক প্ৰণৱ ভাই কাই খাব নাপাছ আগদা Look at the top of his head. Look at his lips. খাব নাপা বোলে আগতে বুঢ়া হাই ক বাই হাই বুলি ক ভালকে কৰিছ নাহ নহ এইটো আমাৰ প্ৰণৱ ভাই ওটা মুখখন লেটা কৰি দিলি দেখোন মোক মেকুৰী বনাই দিলে প্ৰণৱ ভাইক মেকুৰী বনাই দিলে বাৰ্থডে বয় তো গাইজ ফাইনেলি কেক কাটা হৈ গ'ল তো এতিয়া খাৱাৰ কাৰণে ৰেডি কৰোঁ গাইজ কেনে অৱস্থা কৰি দিলে মোক মেকুৰী বনাই দিলে মোক চব ইয়াৰ কাৰণে এইটোতো ভণ্ডা মেকুৰী নেকি দেখাই না নাযায় তো গাইজ ইয়াৰ লগত একো মানে কাম হোৱা নাই অলপমান এই জাবৰত মানে অলপমান কিবা কৰোঁ ইয়াতে জাবৰ আৰু Look at the top of his head. Look at his lip. কিনে লাগছে বা চট বিলাক ইয়াৰ তাৰবিলাক কিনে ঠিকে তো গাইজ ফাইনেলি ফ্ৰেছ হৈ ল'লোঁ মানে বহুতে বেয়া কৰি মানে লগাই দিছিল গালত এয়া এইটো এতিয়া আমাৰ মতি বা আৰু খাৱা লোৱা কৰোঁ আৰু এইফালে লগৰীয়াবিলাকে বহিছে ধুনীয়াকৈ তো এতিয়া খাম আৰু তো লেটছ গ' ফাইনেলি খোৱা লোৱা হৈ গ'ল তো লগৰীবিলাকে তাতে বহি আছে আৰু মই এইফালে অলপমান অকলে আহিলোঁ আৰু এইফালে দুজন ফটোশ্বুট কৰি আছে তো ফাইনেলি আজি মানে বহুতেই ভাল লাগিল আহি এনেকৈ মানে ফ্ৰেণ্ডবিলাকৰ লগত অহা মজা তো আহিলোঁ ফাইনেলি আজিও
আহি মেলি ভাল লাগিল লগৰ কেইজনৰ খোৱাই হোৱা নাই আৰু খাই আছে এতিয়াও হোৱাই নাই মানে একবাৰ নাজাৰা চাওকহে গাইছ কি সুন্দৰ নাজাৰা এইফালে চাওক তো মানে ইয়াতে আহিলে যাবই মন নাযায় কাৰণ কিয় ইমান ধুনীয়া পৰিৱেশ এটাত মানে গাইছ এয়া চাওক আমাৰ নতুনকৈ আমাৰ কেমেৰামেন ফটো মাৰি আছে আৰু এইফালে ফটো দি আছে অঁ সেইটো জুম কৰা কৰি নাজানে অলপমান দেখা আছে না মনাই জানে হয় গাইছ যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবটো কৰি দিব তো আজিলৈ মেচিন পাই